सिरिमोन बुहुमनि बर' हारि सफैबाय समा हाबा मावनायनि सफैबाय समा हाबा मावनायनि सिरिमोन बुहुमनि बर' हारि सफैबाय समा हाबा मावनायनि सिरिमोन बुहुमनि बर' हारि सफैबाय समा আৰু অন্য কথা জ্ঞানৰ বাবে আৰু কিতাপ পঢ়ি জ্ঞানৰ যিটো আনন্দ আছে সেইটো কিন্তু অন্য ডিজিটেল কোনো মাধ্যমে দিব নোৱাৰে। গতিকে মই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক এইটোৱে কওঁ, পাঠক পাঠিকাসকল তেওঁলোকে কিতাপ পঢ়ক, আনন্দৰ বাবে কিতাপ পঢ়ক, দেখিব তেওঁলোকৰ জীৱনটো খুব সমৃদ্ধ হৈছে। মই প্ৰশ্নটোক অন্য ফালে মানে লৈ যাব খুজিছোঁ যে এইটো আপোনালোকে কেম্পবিলাকৰ আপোনালোকে যে বড়ো ট্ৰেন্সলেশ্যন ধৰি লৈ কৰিলে, বড়ো ট্ৰেন্সলেশ্যন কেম্প কৰি তেনেকৈ ব্যক্তিগত হিচাপে আপোনাৰ পৰা পাৰ্মিশ্যন লৈ পেলাই এনেকৈ কিতাপ ট্ৰেন্সলেট কৰাৰ কাৰণে কিবা চিষ্টেম আছেনে নাই? আছে মানে আমাৰ স্বাভাৱিকতে আমাৰ ইমানখিনি কিতাপৰ সংখ্যাটো আমাৰ ইমান বেছি, গতিকে আমি গোটেইখিনি কিতাপ এটা 4-5 দিনা ৱৰ্কশ্বপৰ জৰিয়তে অনুবাদ কৰাটো সম্ভৱ নহয়। আৰু কথা হ'ল কি, গতিকে আমি এছাইনমেণ্ট বেচিছত আমি দিওঁ ট্ৰান্সলেটৰক অনুবাদ কৰিবৰ কাৰণে একোটা ভাষাত। তাৰ কাৰণে প্ৰথম কথা হৈছে কি, আমি সাধাৰণতে মূল কিতাপখন নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াই যদি প্ৰচাৰ কৰিছে তেনেকুৱা কিতাপৰহে আমি বিভিন্ন ভাষাত অনুবাদ কৰাওঁ। আৰু আমাৰ হৈছে কেতিয়াবা আমাৰ বহুত পাঠকে যেতিয়া অৰিজিনেল ভাষাত ইংৰাজী হওক, হিন্দী হওক, অসমীয়া হওক বা অন্য বিভিন্ন ভাষাত হওক, তেওঁলোকে যেতিয়া পঢ়ি পেলাই তেওঁলোকে কৈছে যে নহয়, মোৰ মাতৃভাষাত এইখন কিতাপ অনুবাদ হোৱা উচিত, তেতিয়া তেখেতসকলে নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ সঞ্চালক মহোদয়লৈ এখন চিঠি লিখি জনায়। আৰু যদি আমি দেখোঁ যে এই কিতাপখন সেইটো ভাষাত এতিয়ালৈকে প্ৰকাশ হোৱা নাই, তেতিয়া আমি তেখেতৰ অনুৰোধৰ ওপৰত ভিত্তি কৰি আমি তেখেতক সেই কিতাপখন অনুবাদৰ দায়িত্ব দিওঁ। গতিকে আৰু এটা কথা, নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ এটা খুব ভাল কথা আছে যে আমি নতুন নতুন অনুবাদক লওঁ। আপোনাৰ যদি অনুবাদৰ কলাৰ প্ৰতি আগ্ৰহ যদি আছে, আপুনি ইয়াৰ আগতে আৰু কিমানখন কিতাপ অনুবাদ কৰিলে সেইটো আমাৰ কাৰণে বৰ ডাঙৰ প্ৰশ্ন নহয়। গতিকে আপুনি যদি নতুনকৈও যদি আপুনি অনুবাদ কৰিব খুজিছে, আপুনি যদি চ'ৰ্চ লেংগুৱেজত কিতাপখন পঢ়ি যদি কিতাপখনৰ ভিতৰলৈকে সোমাই গৈছে আৰু আপোনাৰ যদি বিশ্বাস হৈছে যে এই কিতাপখনৰ যিটো সুৰ, যিটো ভাষা, ইয়াৰ যিটো নীৰৱতা, এই গোটেইখিনি ৰক্ষা কৰি দুটা শব্দৰ মাজত দুটা বাক্যৰ মাজত যিটো নীৰৱতা বা চাইলেঞ্চ বুলি যিটো কওঁ, সেই গোটেইবোৰ অক্ষুণ্ণ ৰাখি যে মই মোৰ মাতৃভাষাতে কিতাপখন মই অনুবাদ কৰিব পাৰিম বুলি মই পতিয়ন গৈছোঁ, তেতিয়াহ'লে আপুনি লিখিব পাৰে নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়ালৈ। আমি স্বাভাৱিকতে চৰকাৰী কিছুমান প্ৰক্ৰিয়া আছে, তাৰ ফাইলত আমি কথাবিলাক জনাব লাগিব, আমাৰ ফাইলত কথাবিলাক জনাব লাগিব। আমাৰ নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ কম্পিটেণ্ট অথৰিটিয়ে সঞ্চালকক, চেয়াৰমেন হওক, তেখেতসকলে অনুমোদন দিলে আমি তেনেকৈ অনুবাদৰ দায়িত্ব আমি দিব পাৰোঁ। আৰু আমাৰ অনুবাদৰ দায়িত্ব আৰু আমাৰ অনুবাদৰ আমি যিটো মাননি দিওঁ, ট্ৰান্সলেশ্যন ফি বুলি কওঁ আমি, সেইটো আচলতে মই অতি গৌৰৱেৰে ক'ব খুজিছোঁ যে নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ যিটো অনুবাদৰ যিটো মাননি, সেই মাননিটো আচলতে চৰকাৰী খণ্ডৰ বিভিন্ন প্ৰকাশন গোষ্ঠীৰ ভিতৰত আটাইতকৈ বেছি। গতিকে যিয়ে নহওক, মই এইটো মাননিৰ কথা নুসুধিম, কিন্তু এজন মানুহে এটা মানে সাহিত্য চৰ্চাৰ কাৰণে বা সৃষ্টিৰ কাৰণে এনেকুৱা ধৰণৰ ট্ৰেন্সলেশ্যন কৰিব খোজে আৰু কিতাপ বিচাৰি পোৱা নাই, সেইটো ক্ষেত্ৰত আপোনালোকৰ যেতিয়া নেকি বজাৰত বিপণী এইটো বিক্ৰী হ'ব, সেইটো কিনি আনি পেলাই এইটো চিলেকশ্যন কৰি পেলাই এইটো আপোনাৰ পৰা পাৰ্মিশ্যন লৈ পেলাই এইটো ট্ৰেন্সলেট কৰিব পাৰে। এইটো আমাৰ নতুন ট্ৰেন্সলেটৰ কাৰণে এইটো মই প্ৰশ্নটো সুধিছোঁ।
যেন আমাৰো ইচ্ছা আছে এজন মানে ৰিটায়াৰ্ড পাৰ্চন হিচাপে আমি এনেই বহি থকা নহয় তেনেকুৱা এখন দেখোন আমি কিবা কৰিব পাৰোঁ নিশ্চয় পাৰে গতিকে আপোনালোকে কেতিয়াবা আৰু সদায় যে আপোনালোকে নিজে এনবিটিৰ কিতাপখন ক'ৰবাৰ বিপণীত বিচাৰি আনি পঢ়ি পেলাই এখন কৰিম বুলি ক'বলৈ লাগিব এনেকুৱা কথা নহয় আৰু এটা কথা আপোনালোকে এটা লিটাৰেৰী বায়'ডাটা নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়ালৈ পঠিয়াব পাৰে গতিকে যে আপোনাৰ মানে এখন মই তেনেকুৱা ধৰণৰ কেটেলগ পোৱা যায় নেকি আমাৰ আছে আপুনি যদি নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ যদি আপুনি ৱেবছাইটলৈ যায় ৱেবছাইটটোত গ'লে তাতে আমাৰ কিতাপৰ লিষ্টবিলাক আছে ইংৰাজী ভাষাত আছে ইয়াত অলৰেডি পাব্লিছ হোৱা কিতাপবিলাক কেনেকৈ চিলেকশ্যন কৰিম ছাৰ নাই আপুনি যদি ধৰি লওক আপুনি ইংৰাজী ভাষাৰ কেনেকুৱা গ্ৰন্থ ওলাইছে আপুনি ইংৰাজী কেটেলগটো চাব পাৰে ৱেবছাইটতে চাব পাৰে আৰু চাই পেলাই আপুনি যে আৰু কিতাপত তাত সৰু সৰু এন'টেশ্যন দিওঁ আমি কিতাপখনৰ বিষয়ে কিতাপখনত কি আছে 2-3 লাইনত আমি জনায়ো থওঁ গতিকে পঢ়াৰ আগতেই আপুনি গম পায় আমাৰ বড়ো ট্ৰান্সলেশ্যন হৈ গ'ল এইটো গম পাই যাম সেইটো এটা তাত সমস্যা এটা আছে আমি এতিয়ালৈকে খুব নিয়মীয়াকৈ আমি বড়ো লেংগুৱেজৰ কেটেলগ প্ৰকাশ কৰা নাই কাৰণ আমাৰ আচলতে ইয়াৰ আগলৈকে আমি প্ৰায় 60খনমান আমাৰ কিতাপ আছে নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াই বড়ো ভাষাত ওলাইছে প্ৰকাশ হৈ ওলাইছে 60খনমান হৈছে এতিয়া এইবাৰ এই 200খন উলিয়ালে আমাৰ বহুত ডাঙৰ হ'বগৈ আমাৰ এনেকৈ লাহে লাহে আমি কৰি আছোঁ গতিকে তেতিয়া আমি চিন্তাও কৰিছোঁ আচলতে বড়ো ভাষাটো এখন কেটেলগ হ'ব লাগে গতিকে আপুনি যদি মোক তেতিয়াহে আমি জানিব পাৰিম যে এইখন ভাষা মানে বড়ো ভাষাৰ হৈছে নে নাই সেইটো হয় কিন্তু আপুনি নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ লগত যিকোনো যোগাযোগ কৰিলে আপুনি কথাটো গম পাই যাম যিয়ে নহওক আজি এই মানে ক্ষেত্ৰত আমাৰ মোচা ৰিচৰ্টত আপোনাৰ লগ পাই খুব ভাল লাগিল আমি ধৰি লওক আপোনাৰ মানে জানো আগৰ পৰাই জানো আপোনাৰ এই নৰ্থ ইষ্ট আমাৰ অসমীয়া আৰু বড়ো আপোনাৰ এজন ইনচাৰ্জ হিচাপে আছে তো আপোনালোকৰ যোগাযোগ কৰিব পৰা নাই আজি লগ পাই খুব ভাল লাগিল আৰু ভৱিষ্যতলৈ এনেকুৱা প্ৰগ্ৰামবিলাকত যদিও আমি পাৰ্টিচিপেট কৰিব নোৱাৰিলেও আশা থাকিল ঠিক তেনেকৈ আমি পাৰ্চনেলিও সেনেকৈ যোগাযোগ কৰিবলৈ তেওঁলোকে কৰাৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ ধন্যবাদ জনাইছোঁ কওকচোন হয় ময়ো ধন্যবাদ জনাইছোঁ আৰু আচলতে আমি যেতিয়া নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ একোজন সম্পাদকে যেতিয়া বিভিন্ন ভাৰতৰ বিভিন্ন অঞ্চলত এটা অনুষ্ঠান কৰিবলৈ যায় প্ৰত্যেকটো অনুষ্ঠান আচলতে এডিটৰৰ কাৰণে এটা ডাঙৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ আমি বহুত কথা শিকোঁ আমি যেতিয়া ভাৱ বিনিময় কৰোঁ অনুবাদ সম্পৰ্কে সমস্যাবোৰ লৈ অনুবাদক বা লেখক লেখিকা অংশগ্ৰহণকাৰীসকল যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া আচলতে আমাৰ এটা ডাঙৰ লাৰ্ণিং হয় যে আমি আচলতে কিতাপখনত কেতিয়াবা সম্পাদনাৰো কিবা ত্ৰুটি ৰৈ যায় যে গতিকে সেই যে এই এনেধৰণৰ অনুষ্ঠানবিলাক যিবোৰ সাহিত্য অনুষ্ঠান কৰোঁ সেইটো নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ কাৰণেও এটা ডাঙৰ এক্সপিৰিয়েঞ্চ এটা ডাঙৰ মানে শিক্ষা গতিকে আৰু এই শিক্ষাবিলাক আমি পৰৱৰ্তী কিতাপ এখন যেতিয়া উলিয়াওঁ তেতিয়া আমি দেখোঁ যে আমাৰ ক'ত সম্পাদনাৰ ভুল থাকি গ'ল গতিকে এই ধৰণৰ আমাৰ যিবিলাক অনুষ্ঠান আছে সেইবোৰ অংশগ্ৰহণকাৰীসকলৰ বাহিৰেও নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়া নিজেও খুব উপকৃত হয় আৰু সেই সূত্ৰে এইবাৰ ময়ো বহুত নতুন কথা শিকিছোঁ আৰু আমি আৰু কি ক্ষেত্ৰত কিতাপ কৰিবলৈ বাকী আছে বা কেনেকুৱা ক্ষেত্ৰত আমি কিতাপ এটা নিৰ্দিষ্ট ভাষাত কৰিব লাগে বড়ো ভাষাত আমাৰ কেনেকুৱা কিতাপ আৰু হোৱা উচিত মই ইতিমধ্যেই অনুবাদ কৰ্মশালাৰ মাজে মাজে হোৱা বিভিন্ন কথা বতৰাত অংশগ্ৰহণকাৰীসকলৰ লগত পাতিছোঁ আমি আমাৰ চিফ এডিটৰ মুখ্য সম্পাদক আহিছিলে তেখেতে কৈছে যে অনুবাদটো ভাল কথা আমি বড়োত অৰিজিনেল কণ্টেণ্টটো আমি এতিয়া বিচাৰিম যে বড়ো ভাষাত লেখক লেখিকাই বিভিন্ন বয়স গোটৰ কাৰণে বিশেষকৈ শিশুসকলৰ কাৰণে কিতাপ লিখক আৰু সেইবিলাক নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াই প্ৰচাৰ কৰিব প্ৰকাশ কৰিব মানে মৌলিক বড়ো ভাষাৰ মৌলিক গ্ৰন্থৰো সন্ধান কৰিছোঁ বড়ো ভাষাত আমি মৌলিক গ্ৰন্থৰো আপোনালোকে বেলেগ ভাষালৈ আমি সেইখিনি তেতিয়া তেনেকেই আমি বড়ো ভাষা সংস্কৃতিক আমি ভাৰতৰ বিভিন্ন ঠাইলৈ লৈ যাব পাৰিম আমি যিটো মানে কওঁ যে কাণ্ট্ৰি ৱাইড ৰিডাৰশ্বিপৰ মুখত আমি
প্ৰেজেণ্ট কৰিব পাৰিম যে বড়ো ভাষা বড়ো সংস্কৃতি সমাজৰ জীৱনবোধ কেনেকুৱা সেই গোটেই কথাখিনি আমি কিতাপৰ মাজেদি ভাৰতৰ বিভিন্ন মানুহক জনাব পাৰিম গতিকে আমি মৌলিক গ্ৰন্থৰো সন্ধান কৰিছোঁ আপোনালোকে লেখক লেখিকা নতুন প্ৰজন্মৰ লেখক লেখিকা হওক পুৰণি প্ৰজন্মৰ লেখক লেখিকা হওক তেওঁলোকে নতুন কণ্টেণ্ট বড়ো ভাষাত আৰু তাৰ কাৰণে নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ কেনেকুৱা ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰে আমাৰ ৱেবছাইটলৈ গৈ আমাৰ গোটেই যিটো পাব্লিছিং প্ৰফাইল আছে আমি কেনেকুৱা ধৰণৰ মই আপোনাক ইতিমধ্যে কৈছোঁ যে আমি খুব বেছি টেকনিকেল কিতাপ প্ৰকাশ নকৰোঁ আমি জেনেৰেল লিডাৰ্ছৰ কাৰণে কিতাপ প্ৰকাশ কৰোঁ হয় জেনেৰেল লিডাৰ্ছৰ মই এইটোৱে কৈছোঁ যে মই উদাহৰণস্বৰূপে কৈছোঁ যে আমাৰ জনপ্ৰিয় বিজ্ঞান বা পপুলাৰ ছায়েন্সৰ ছিৰিজৰ এখন কিতাপ পঢ়িবৰ কাৰণে আপুনি বিজ্ঞানৰ বহুত ডাঙৰ স্নাতকোত্তৰ উপাধিৰ প্ৰয়োজন নাই আমি গতিকে তেনেকুৱাকে বিভিন্ন হেৰিত যেতিয়া কৰোঁ তেতিয়া আমি জেনেৰেল লিডাৰ্ছৰ কাৰণে আমি কিতাপ প্ৰকাশ কৰোঁ গতিকে তেনেকুৱা ধৰণৰ আমাৰ প্ৰফাইলটো আমাৰ যিটো পাব্লিছিং প্ৰফাইল সেই প্ৰফাইলটো ভালদৰে বুজি লৈ বড়ো ভাষাত আমি অৰিজিনেল কণ্টেণ্ট আমালৈ পঠিয়াব পাৰে আল্টিমেটলি আমি জানিলোঁ মানে জেনেৰেল লিডাৰৰ কাৰণে আপোনালোকে বিষয়বিলাক বেছিকৈ প্ৰাধান্য দিয়ে ভাল লাগিল আপোনাৰ বহুমূলীয়া সময়খিনি মই খৰচ কৰি পেলাই আপোনাৰ লগত অলপ কথা পাতিলোঁ আৰু এইটো মই নিজৰ কাৰণে নহ'লেও আমাৰ হোৱা মানে নতুন বা পুৰণি ট্ৰেন্সলেটৰবিলাকৰ কাৰণে জনাৰ কাৰণে আপোনাক এইখিনি কথা মই সুধিলোঁ গতিকে নমস্কাৰ থাকিল আপোনাৰ মোৰো ভাল লাগিল আৰু মই বড়ো আপোনাৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ ভগৱানে আৰু ময়ো কামনা কৰিছোঁ বড়ো ভাষা সাহিত্য আৰু সমৃদ্ধ হওক আৰু বড়ো লেখক লেখিকাই নতুন শক্তিৰে ভাষাৰ সাহিত্যৰ চৰ্চা কৰক বঢ়িয়া আছে বঢ়িয়া লং লিভ ছাৰ শ্ৰীমন বুহুমনি বড়ো হাৰি सफैबाय समा हाबा मावनायनि सफैबाय समा हाबा मावनायनि सिरिमोन बुहुमनि बर' हारि सफैबाय समा हाबा मावनायनि सिरिमोन बुहुमनि बर' हारि सफैबाय समा हाबा मावनायनि